নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আইতাহঁতৰ ঘৰৰ পৰা আহিলোঁ দেখা পাইছে মিনি ব্লগ এটা কৰিছোঁ আইতাহঁতৰ ঘৰৰ পৰা ঘৰলৈকে অহালৈকে এতিয়া মই লং ব্লগ কৰিম কাৰণ মোৰ আজি নাটক আছে এইবাৰ মই ৰিহাৰ্চলে কৰা নাই নাটকৰ আমি আকৌ গুৰুদক্ষিণাখনে কৰিম সেইখন অৱশ্যে মোৰ মনত আছে সেইকাৰণে মই নাহিলোঁ ৰিহাৰ্চল কৰিবলৈ আৰু তাৰ পৰা আৰু অহাও দিগদাৰ হয় যা নহওক ঘৰত আহিলোঁ বহুত কাম আছে আহিয়ে মানে ঘৰ মোচা কাম এইবিলাক কৰিলোঁ ঘৰ মোচাৰ পিছতো চাফা হোৱা নাই আৰু বহুত কিবা কিবি কৰিব বাকী আছে কিন্তু আজি যিহেতু টাইম নাই গতিকে সেইখিনি কাম কালিলৈকে কৰিব লাগিব এতিয়া মই বেজেৰাত যাম ভাত খাই উঠি বেজাৰ মই ট্ৰেইনিং কৰিব যাম তাৰপিছত আহি কেনে মই আকৌ নাটকৰ কাৰণে যাম নাটকৰ কাৰণে ৰেডি হ'ম মই কাপোৰ চাপোৰ পেকিং কৰিলোৱে অলৰেডি ভাগৰ লাগিছে কথা কৈও ভাগৰ লাগিছে মানে আৰু ঘৰ কি চেঞ্জ কৰা গৈছে সেইবিলাক মই দেখুৱাম বাৰু পিছৰ ভিডিঅ'ত দেখুৱাম আজি আৰু এইবোৰ টাইম নাই আৰু বহুত কিবা কিবি লগাব আছে ঠিক কৰিব আছে সেইবোৰ কৰি কেনেহে মই দেখুৱাব পাৰিম বাকী চাই থাকিব ভিডিঅ'টো এয়া মই হৈ গ'ল নাটকৰ কাপোৰ পেকিং কৰা এতিয়া ভাত খাম ভাত খাই লৈ তাৰপিছত বেজেৰা যাম ট্ৰেইনিং কৰিব তাৰপিছত আহি নাটকৰ কাৰণে ৰেডি হ'ম অৱস্থা চাক বিচনাৰ কেনেকুৱা অৱস্থা হৈ আছে কি অৱস্থা হৈ আছে ঘৰত ভাত খাই ওলাই মেলি আহিলোঁ বেজেৰাত অফিচত আহিলোঁ বহুত দিন অফিচত অহা নাছিলোঁ অফিচতো আহিলোঁ আৰু অফিচত অহাৰ কাৰণটো হ'ল ওচৰতে পাৰ্লাৰখন আছে ইয়াতে মই থ্ৰেডিং কৰিম এতিয়া বাইদেউক ফোন কৰি মাতি দিম পাৰ্লাৰখন আধা বন্ধ কৰি থৈ দি আছে বাইদেউৰ ওপৰতে ঘৰ যিহেতু এতিয়া মই ইয়াতে থ্ৰেডিংটো কৰি ঘৰত যাম কাৰণ মোৰ গোটেই পেকিং কৰা আছে ঘৰত গৈ মাত্ৰ অলপ ওলাই মেলি আহিলেই হ'ল আৰু এতিয়া বহুত দিন পিছত আহিলোঁ অফিচটোত বেজেৰাৰ পৰা আহিলোঁ আৰু যিহেতু বহুত দিন ঘৰত নাছিলোঁ অলপ বজাৰ ল'লোঁ চাহৰ লগত খোৱা নাস্তা এনেকৈ ল'লোঁ আৰু ঠাণ্ডা লৈছোঁ ঠাণ্ডা খাওঁ আৰু এতিয়া ঘৰত গৈ কাপোৰ চাপোৰ লৈ ওলাই মেলি যাওঁ নাটকৰ কাৰণে আৰু বতৰো বেয়া কৰিব ধৰিছে কি বা হয় আৰু ন পিছে ইমান দিন পিছত লগ পাই কেনে লাগিল বহুত ভাল লাগিল তো তুমি অহাটো বিচাৰি আছিলোঁ আকৌ তুমি বেলেগক সুধিবা 10 দিন আজিকালি এনেকৈ নাথাকোঁ নাই ইমান দিনৰ কাৰণে বহুত দিনৰ মূৰত বহুত দিনৰ কাৰণে গৈছিলোঁ আহি গ'লোঁ মেকআপ কৰি ওলাই মেলি ৰেডি পূৰা ৰেডি কাপোৰ আনকি মই প্ৰথম চিনটোৰ ড্ৰেছটো পিন্ধি লৈছোঁ আৰু এইফালে কি খাই আছে চিপছ এই ঠাণ্ডাটো পৰিল ঠাণ্ডা খাই আছে ঠাণ্ডা শেষে হ'ব তাইৰ শেষ হ'লে আৰু এইফালে তাই চাই আছে পৰিল তোক দেখাতে কিন্তু বেয়া খবৰ হৈছে বহুত বৰষুণ দি আছে অলপমান আগতো পূৰা বতাহ বৰষুণ পূৰা দি আছিল এতিয়া বতাহটো কমিছে কিন্তু বৰষুণটো দি আছে এতিয়া মানুহ বা কিমান হয় আৰু আজি তাতে যিখন নাটক চিলেক্ট কৰিছোঁ সেইখন নাটক অলপ দীঘলো কি বা হয় নাজানো আৰু ঘৰৰ পৰা এতিয়া গৈ আছোঁ নাটক য'ত হ'ব তালৈকে গৈ আছোঁ সেইফালে গৈ আছে কিন্তু বৰ বেয়া কথা হ'ল বৰষুণ দি আছে বৰ বেয়াকৈ আহিবলৈ পাইছে নহয় ভিডিঅ'ত আহি গৈছে ইমান জোৰত চিন মিলাইছে দেখিছে না বহুত বেয়া বতৰ হৈছে নাজানো আৰু মানুহ হয় নে নহয় তাতে নাটকখনো দীঘল কি বা হয় আৰু আজি গম নাপাওঁ আৰু মই ঘৰতে আজি মেকআপ কৰি আহিছোঁ মানে 7টাৰ পৰা নাটকখন হ'ব বুলি কৈছিল আৰু যিহেতু মোৰ আজি আহি এইবিলাক কৰোঁতে মেলোতে দেৰি হ'ল সেইকাৰণে ভাবিলোঁ মই মেকআপটো ঘৰতে কৰি আহোঁ ইয়াতে নহ'লে বহুত চবেই কৰিব লাগে মেকআপটো বহুত টাইমো লাগে সেইকাৰণে আৰু মই ঘৰতে কৰি আহিছোঁ কিন্তু এতিয়া বা কি হয় আৰু আৰু অলপ সময়ৰ পিছতে আমাৰ নাটক ষ্টাৰ্ট হ'বই সম্বৰ্ধনা অনুষ্ঠান চলি আছে আমি সকলো এইফালে সাজু হৈ আছোঁ আৰু কিছু সময়ৰ অপেক্ষা
এই আমাৰ মাজতে ইমান নতুনকৈ আহিছে মোৰ যিগৰাকী মৌ হ'ব তেওঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে নতুনকৈ আহিছোঁ ভাল লাগিব কৰি ভাল লাগিব এইবাৰ গালি দিব লাগিব গালি দিব লাগিব মই লগেই পোৱা নাই এতিয়া পাইছিলোঁ কিন্তু গালিটো কম যে পুৰা খাটাং আৰু ময়ো ঠিকছে গালি দিব হা নাই লগ পোৱা নাই কিমান মাহৰ মূৰত লাষ্ট কেতিয়া লগ পাইছিল লাষ্ট কেতিয়া ৰাসত হৈছিল ছমাহ নেকি প্ৰায় ছমাহৰ মূৰত আজি বহু দিনৰ মূৰত তাকো ৰিহাৰ্চলতো লগ পোৱা নাই ৰিহাৰ্চলতো লগ মানে ডাইৰেক্ট ষ্টেজত আহিছে মানে ডাইৰেক্ট মঞ্চ মানে এক্সপাৰ্ট অহা নাই ন ৰিহাৰ্চল ইমান এক্সপাৰ্ট আমি এক্সপাৰ্ট আমি ৰিহাৰ্চল হৈছে যদিও মানে জাষ্ট ৰিহাৰ্চলটো নামত মুখখন দেখাই কি হয় ষ্টেজতহে গম পাম পাৰোঁ নে নোৱাৰোঁ নে ভালে হয় বেয়া হয় চাই থাকিব চলি যাব আৰু একদম বেয়া পাইছো চবকে ৰাখছি মোক ৰাখা নাই একদম বেয়া মই পাইছো বোলে উঠোৱা নাই বোলে তাকে উঠালো ভায়েক হৈ কিনে মোক উঠোৱা নাই দেখছা এইখনত ভায়েক নহয় যে নহওক আৰু অৰিজিনেলটো ভায়েক আচলকে আকৌ বেলেগৰ নামৰ লগতহে মোৰ মিলে মিছা ক'লে কি ডাল হ'ব আজি যিটো আমি নাটক কৰিব আহিছোঁ আমাৰ খোজখোৱা ছাৰটোতে বহি আছে এইজনে সেইজন সেইজনে এইজন ভালকৈ ভাল কৰি চাওঁ গতিকে আমি নৃত্য নাট্য কৰিবলৈ ওলাইছোঁ এতিয়া প্ৰাক মুহূৰ্তত মই সূত্ৰধাৰ গতিকে সূত্ৰধাৰ হিচাপে মই বাকীখিনি আগবঢ়াই লৈ যাম লগত মোৰ থাকিব পালি পঢ়িবিলাক এয়াই আৰু তাৰমানে আমাৰ আৰম্ভ এয়াই আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ থেংক ইউ থেংক ইউ গায়ত্ৰীক অলপ মৰম দিব থেংক ইউ থেংক ইউ তাৰমানে মৰম চৰম নাপায় আমি এনেকৈ অলপমান দিওঁ আৰু নাটক কেনেকুৱা হ'ব কৈ দিয়া নাটকখন ভালে হ'ব ৰাইজৰ পৰিয়াল কেন্দ্ৰিক এইখন নাটক হয় সমাজত চলি থকা ঘটনা বা পৰিয়ালত চলি থকা ঘটনাৰ ওপৰত এইখন নাটক ৰচিত কৰিছিল নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ আপোনালোকে চাব খুব আনন্দ পাব বা নিজৰ পৰিয়ালৰ গোটেইখিনি ঘটনা ইয়াত দেখা পাব এইখিনিয়ে ক'ম আৰু ভাল থেংক ইউ পুলিচৰ চাকৰি নাই 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 তাক নিদিবা পুলিচৰ চাকৰি কৰিব পুলিচৰ চাকৰিত বদনাম দিবা বদনামো দিবা কিন্তু দাদাই কি কয় জানে পুলিচৰ চাকৰি কৰিলে বোলে ভালকৈ ভাষা কৰিব পাৰি পুৰাহঁতে চাকৰি যিমান কষ্ট কৰিব লাগে অন্য চাকৰি ইমান কষ্ট কৰিব নালাগে এই বিশেষ তই ৰিজাল্টটোৰ কথা পকাই সোধা নাই নেকি মই কৈছিলোঁ এইটো সি মোক কাটি দিব কাটিকিনি কি কৰিব তোৰ ইমান ভাল খবৰটো শুনি ডাঙৰ ডাকিজনী মুখটোৱে কাম কৰিছে তই আমি দুইজনে মিলি তাক পঢ়ুৱালো পঢ়ি কি চৰকাৰী চাকৰিও পালে চৰকাৰী চাকৰি পাই আমাক পাহৰি গ'ল এই আইজনৰ লগত নাই হয় এই সি তেনেকুৱা ল'ৰা নহয় কেনেকুৱা ল'ৰা জানো নহয় বিয়া কৰা মোৰ তাৰ 7 বছৰেই হ'ল এই 7 বছৰে কেইদিনো আমাৰ সফল হৈছেনে বহুজনী কেইদিনো আমাক চিনাকি কৰাই দিছেনে নিদিলে কি হ'ল সেই এতিয়াতো সি আহিব ওলাইছে এইখেৰা কামো দেউতাই কৰিবলৈ যাব আৰে ৰৈ থাকিলে যে যা আকৌ মোৰ এটা কথা আছিল দাদা কি কথা এই নয়নৰ কথা মৰণৰ কথা তাইও বৰ ভাল পায় দাদা সেইদিনা যে তাইৰ কথা মোৰ আগত কৈ কৈ ইমান ভাবিছিল নহয় পিছে মই তাইক চকু পানী মচি দিলি নে নাই সঁচাই কৈছো দাদা তাই ডাঙৰদা, এইবোৰ তুমি কি কথা কৈছা? দেউতাৰ মৃত্যু হ'লে তোমাৰ লোকচান হ'ব। ইমান নিকৃষ্ট কথা তুমি ভাবিবও পাৰিলা নেকি মই? হ'ব, তুমি মনে মনে থাকা। বাপেক পুতেকৰ মাজত মাত মাৰিবলৈ তুমি ক'ত? আৰু দুদিন পিছত তুমিতো এইখন ঘৰৰ পৰা বিয়া হৈ ওলাইয়ে যাব লাগিব। তোৰ বিয়াৰ আগতে আমাৰ মাটি বাৰীবোৰ গোটেই চেতল হৈ দেউতাই বিয়াত গোটেই মাটিবোৰ বিক্ৰী কৰি শেষ কৰি পেলাব আৰু হ'ব দাদা, হ'ব। তহঁতৰ প্ৰাপ্যখিনি নষ্ট কৰি মই বিয়া নহওঁ। তহঁতৰ দৰে স্বাৰ্থপৰ আমি নহয় আৰু হ'বও নোৱাৰো। হ'ব। বৰ বেছি লেকচাৰ পিন্ধিব নালাগে। জানো নহয় কোন কিমান স্বাৰ্থপৰ।
ইমান দিনে যিখন ঘৰলৈ মই কিতাপ পত্ৰ কৰি গৈছিলোঁ আজি সেইখন ঘৰলৈ মই ছোৱালী বিচাৰি যাওঁ হয়তো অকণমান লাগিবই দিছোঁ এই সকলোবোৰ নয়নৰ কাৰণে হৈছে এই পাগলীয়ে বন্ধুবোৰ লগাই দিলে তই আকৌ নয়নৰ লগত গৈ কাজিয়া নকৰিবি দেউতাকে যি যি সোধে ভাল ল'ৰা হৈ উত্তৰ ফাইনেলি আমাৰ নাটক শেষ হ'ল এতিয়া ঘৰ পালোৱে আৰু আজি নাটক আছিল মই কোৱাই নাছিলোঁ নাটক আছিল কৰৰাৰ এটা চুবাত নাৰায়ণ পূজা কৰিছিল সেই নাৰায়ণ পূজা উপলক্ষে আমাৰ নাটকৰ দলটোক মাতিছে শালমাৰা কলাকৃষ্টি নাট্যগোষ্ঠীয়ে আজি গুৰু দক্ষিণা নাটখন কৰিলোঁ বহুত ভাল লাগিল ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ ইমান ভাল লাগিল ন কেনেকুৱা ৰাইজৰ সঁহাৰি ভাল লাগিছে ৰাইজৰ সঁহাৰি গৈছোঁ মানুহখিনি উঠিয়ে যোৱা নাই একদম শেষ হোৱাত গৈছে এনেই গুৰু দক্ষিণা নাটখন অলপ দীঘল গতিকে মানুহ বহুত কমি যায় শেষলৈকে ৰখোতে কিন্তু আজি কিন্তু কমা নাই আজি মানুহ পূৰা শেষলৈকে আছে ধুনীয়া লাগিছে আজি নাটক কৰি মানুহখিনিৰ কাৰণেও নাটকখিনি কৰি ভাল লাগিছে আৰু আজি আমাৰ কলা কুশলীখিনিও খুব ধুনীয়া নাটক কৰিছে বহুত ভাল লাগিল আজি বাকী আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ পিছত পুনৰ এটা ধুনীয়া ব্লগ লৈ আগবাঢ়ি আহিম আপোনালোকৰ মাজলৈ বাই 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 গুড নাইট